মই গৌৰৱেৰে সৈতে ক'ব খুজিছো যে এই নিযুক্তিত কোনেও এটকাও কতো ঘোষ দিবলগীয়া হোৱা নাই, কতো দুৰ্নীতি হ'বলগীয়া হোৱা নাই। আজিৰ দিনত আমি ক'ব গ'লে প্ৰায় 28,000 নিযুক্তি আমাৰ চৰকাৰখনৰ দিনত আমি সমাপন কৰিব পাৰিলো। যে যিদিনাখনে 1 লাখ নিযুক্তি হৈ যাব সিদিনাখনে এখন আমি ডাঙৰ কিতাপ ছপাব লাগিব, তাত সকলোৰে নাম থাকিব, সকলোৰে এড্ৰেছ থাকিব, মানুহে যাতে বুজি পায় যে পঢ়া শুনা কৰি অসমত এটকাও ঘোষ দিব নিদিয়াকৈ চাকৰি পোৱা এখন ৰাজ্য, তাক যাতে আমি অনুভৱ কৰিব পাৰোঁ। অহা মাহত আমি আৰু 7-8 হাজাৰ নিযুক্তি দিবলৈ চেষ্টা কৰিম। জুলাই মাহৰ 15 তাৰিখৰ আগতে হওক আমি আৰু 7-8 হাজাৰ নিযুক্তি নিয়মীয়া নিযুক্তি দিয়াৰ বাবে আমি সংকল্প হাতত লৈছো। সমান্তৰালভাৱে জুলাই মাহৰ শেষৰ সপ্তাহত আৰু 26,000 নিযুক্তিৰ বাবে আমি লিখিত পৰীক্ষাৰ কাম হাতত ল'ম। অৰ্থাৎ আমি আমাৰ নিৰ্দিষ্ট গতিত আমি ধাৱমান হৈছো যে আমি 1 লাখ নিযুক্তিৰ সংকল্প আমি সিদ্ধিলৈ ৰূপান্তৰ কৰিম। আমি যেতিয়াই সংকল্প লওঁ, সংকল্পৰ পিছত আমি সিদ্ধিৰ বাবে প্ৰয়াস প্ৰচেষ্টা কৰিব লাগে আৰু ৰাজ্য চৰকাৰখনে আমাৰ প্ৰত্যেকটো সংকল্প সিদ্ধিৰ পথত লৈ যোৱাৰ বাবে নিৰবিচ্ছিন্নভাৱে কাম কৰি আছে আৰু নিৰবিচ্ছিন্নভাৱে কাম কৰি যাব। আজি এই নিযুক্তিৰ স্বচ্ছ আৰু নিকা নিযুক্তিৰ এই সুন্দৰ আৰু স্মৰণীয় মুহূৰ্তত মই মোৰ মন্ত্ৰীসভাৰ আটাইকেইজন সতীৰ্থক ধন্যবাদ আৰু কৃতজ্ঞতা দিছোঁ।